Welcome to Assamese Academy. আজি মই তোমালোকক শিকাবলৈ গৈ আছোঁ অসমীয়াত কিদৰে শিক্ষক দিৱসৰ ভাষণ দিব লাগে। চোৱা, সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আমন্ত্ৰিত অতিথিসকল আৰু মোৰ বন্ধু বান্ধৱীসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা। আমি সকলোৱে জানো যে আজি ইয়াত শিক্ষক দিৱস উদযাপন কৰিবলৈ সকলোৱে সমবেত হৈছোঁ। সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা জনাই এই দিৱস পালন কৰে। এটা মহৎলোকৰ বাণীত কোৱা হৈছে যে শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। ইয়াৰ অৰ্থ হৈছে শিক্ষকসকলে অত্যাধিক কষ্ট কৰি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত আৰু সৎ চৰিত্ৰ গঢ়ি তোলাত এক বৃহৎ ভূমিকা পালন কৰে আৰু তেওঁলোকক দেশৰ আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলে। আমি প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস উদযাপন কৰোঁ। 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়। দেশৰ ৰাষ্ট্ৰপতিৰ ৰূপত এজন সফল নেতা হোৱাৰ সমান্তৰালভাৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল মহান পণ্ডিত আৰু এজন উৎকৃষ্ট শিক্ষক। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল 1788 চনত তামিলনাডুৰ তিৰুতনীত। তেওঁৰ শিক্ষাৰ আৰম্ভণি স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা হয়। তাৰ পিছত তিৰুপতি লুথাৰিয়ান মিছন হাইস্কুল, বেল্লৰৰ বৰহিজ কলেজ আৰু তাৰপিছত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত অধ্যয়ন কৰিছিল। 1909 চনত মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন শিক্ষক হিচাপে নিযুক্তি লাভ কৰে আৰু 1921 চনত কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয় আৰু বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1949 চনৰ পৰা 1952 চনলৈ তেওঁ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আকৌ 1952 চনত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু 1962 চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্য কৰিছিল। 1975 চনৰ এপ্ৰিল মাহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই আছিল তেওঁৰ জীৱনৰ কিছু কথা। এইখিনিতে মই মোৰ ভাষণ সমাপ্ত কৰাৰ আগতে মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যদি মোৰ বক্তব্যত কিবা ভুল ত্ৰুটি হৈ থাকে ক্ষমা কৰি দিব। ধন্যবাদ। Thank you for watching my video.